পিছে আমাৰ ছোৱালীটো পচন্দ হৈছে না বাবা? পুৰা পচন্দ হৈছে। পালি মই আজি বিয়া কৰি লৈ যাম। বিয়া পাতবি ৰ, প্ৰথমে আমাৰ ছোৱালীটোৰ অভিজ্ঞতাখিনি শুনি ল। পিছে বিয়ে কেনে অভিজ্ঞতা? যেনে ৰিলছ বনোৱা, মেকআপ কৰা, পাৰ্কত ঘূৰা আৰু ড্ৰেছৰ অলপমান ডেকৰেশ্যন পিন্ধাত ভাল আৰু। বাকী ল'ৰাৰ অভিজ্ঞতা কি? বিয়ে মোৰ ল'ৰাৰ চৰকাৰী চাকৰি নাথিব পাৰে। মোৰ ল'ৰা ফাৰ্ষ্ট ক্লাছ মেকানিক, ৰঙৰ কাম জানে, ৰাজমিস্ত্ৰী, প্ৰত্যেকটো কামে আমাৰ ল'ৰাৰ এলা নাই। এখানটিয়ে তাৰ বাহিৰত আৰু কিবা অভিজ্ঞতা নাই? বিয়ে ইমানখিনি অভিজ্ঞতা থকাৰ পিছতো আৰু অভিজ্ঞতা লাগে? এখিনি কামতে আপোনাৰ ছোৱালী সুখত খাব পাৰিব। তে বিয়ে কেঞ্চেল। কিয়? আৰু কেইটামান অভিজ্ঞতা আছে, সেইকেইটা নাথাকিলে মই ছোৱালী বিয়াই নেদাম। কি অভিজ্ঞতা লাগে আৰু মই ল'ৰাক শিকি লৈ আহিম নহয়, আপুনি চিন্তা কিয় কৰিছে? যেনে কাপোৰ ধোৱা, বাচন ধোৱা, ঝাৰু দিয়া, এইকেইটা অভিজ্ঞতা থাকিলে ছোৱালী সুখত থাকিব পাৰিব। তাৰপিছত মই ছোৱালী বিয়া দিম। বাছ বিয়ে চিন্তা কৰিব নালাগে, মোৰ ল'ৰাক মই 2 মাহত শিকি লৈ আহিম।